বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ মুখ্য বাতৰিসমূহ হৈছে এনে ধৰণৰ নাম্বাৰ 1 অসমত কোভিড-19ৰ আক্ৰান্ত লোকৰ সংখ্যা 1057 জনলৈ বৃদ্ধি ৰাজ্যত কালি বিগত দিনকেইটাত সৰ্বাধিক 167 জন লোক এই ৰোগত আক্ৰান্ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত 236খন বিছনাযুক্ত অত্যাধুনিক কোভিড-19 চিকিৎসাৰ বাবে নিৰ্দিষ্ট চিকিৎসালয়খন উদ্বোধন গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি কুৱেইটত আবদ্ধ 155 জন যাত্ৰীক কঢ়িয়াই অনা এখন বিমান অৱতৰণৰ পাছতে অঞ্চলটোলৈ দীৰ্ঘদিনৰ বিৰতিৰ পিছত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ ৰাজ্যৰ বিভিন্ন ঠাইত বানত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথবোৰ অতি সোনকালে মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা কাইলৈ দিনৰ 11 বজাত আকাশবাণী পৰৱৰ্তী মন কী বাত অনুষ্ঠান অসমত কালি 167 লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 1057 জনলৈ বৃদ্ধি হৈছে আৰু 925 জন ৰোগী চিকিৎসাধীন হৈ আছে কালি আক্ৰান্তসকলৰ ভিতৰত গোলাঘাটৰ 27 জন কামৰূপ মহানগৰৰ 25 জন কামৰূপ গ্ৰাম্যৰ 30 জন তিনিচুকীয়াৰ 17 জন ধুবুৰীৰ 14 জন কাছাৰৰ 12 জন বিশ্বনাথ চাৰিআলিৰ 11 জন ওদালগুৰিৰ 9 জন হুজাইৰ 8 জন 6 জন বিমানযাত্ৰী কৰিমগঞ্জৰ 6 জন ধেমাজিৰ 4 জন আৰু 2 জনকৈ লখিমপুৰ হাইলাকান্দি দৰং আৰু কাৰ্বি আংলঙৰ লোক আছে আনহাতে 22 জন ৰোগী কালি চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ইয়াকে লৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা 125 হৈছেগৈ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কোভিড-19ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে হোম কোৱাৰেণ্টাইনৰ নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেওঁ কয় যে দৰং জিলাত সম্প্ৰতি 5000 লোক হোম কোৱাৰেণ্টাইনত আছে আৰু এই লোকসকলে কোনো কাৰণতে ঘৰৰ পৰা বাহিৰলৈ ওলাব নালাগে তেওঁলোকক ঘৰতে চৰকাৰে সকলো সা-সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে দুদিনীয়া কাৰ্যসূচীৰে দৰং ওদালগুৰি আৰু শোণিতপুৰ জিলা ভ্ৰমণ কৰিবলগীয়া মন্ত্ৰীগৰাকীয়ে কয় যে এই ভ্ৰমণৰ সময়ত জিলাকেইখনত কোভিড-19 সন্দৰ্ভত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হ'ব মন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ সৈতে বৈঠকত মিলিত হয় এই বৈঠকত মন্ত্ৰী ৰিহন দৈমাৰী আৰু পীয়ুষ হাজৰিকা উপস্থিত আছে ইফালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত কোভিড-19 চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 150 কোটি টকা পুঁজিৰে নিৰ্মিত 4মহলীয়া 236খন বিছনাযুক্ত ঐতিহাসিক ছুপাৰ স্পেচিয়েলিটি ভৱনটো উদ্বোধন কৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কোভিড চিকিৎসালয় হস্পিটেলখন মুকলি কৰি ডক্টৰ শৰ্মাই ইয়াক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি কয় হাস্পতালখন ছুপাৰ স্পেচিয়েলিটি হাস্পতাল হিচাপে নিৰ্মাণ কৰি থকা হৈছে যদিও কোভিড-19 বৰ্ধিত প্ৰাদুৰ্ভাৱৰ বাবে এইখন সম্পূৰ্ণ কোভিড চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ'ল বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় হাস্পতালখনত কোভিড-19 পজিটিভ ৰোগীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সা-সুবিধা থাকিব এই অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত ভৱনটো UGVI ব্যৱস্থা হিচাপে আৰু এই ব্যৱস্থাৰ দ্বাৰা বেক্টেৰিয়া নিয়ন্ত্ৰণ আৰু বায়ু শোধন সম্ভৱ হয় বন্দে ভাৰত অভিযানৰ অধীনত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কালি কুৱেইটত আবদ্ধ 155 গৰাকী যাত্ৰীক কঢ়িয়াই অনা এখন আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণ কৰে বিমানখনৰ অৱতৰণৰ লগে লগে উত্তৰ পূৰ্বাঞ্চললৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ হয় বিমানবন্দৰটোত কালি কলকাতাৰ পৰা প্ৰথমখন ঘৰুৱা বিমানত 112 ব্যক্তি দিল্লীৰ পৰা ক্ৰমে 20, 30, 146, 148 আৰু 66 জন যাত্ৰী বেংগালুৰুৰ পৰা এখন বিমানত 162 জন ব্যক্তি ইম্ফলৰ পৰা এখন বিমানত ক্ৰমে 27 আৰু 41 জন যাত্ৰী চেন্নাইৰ পৰা এখন বিমানত 170 জন যাত্ৰী শিলচৰৰ পৰা এখন বিমানত 7 জন যাত্ৰীয়ে বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে ইফালে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিমানৰ লগতে ৰেলেৰে অহা বয়োবৃদ্ধ আৰু অকলশৰীয়া অহা মহিলা যাত্ৰীৰ ক্ষেত্ৰত কালিৰে পৰা কেতবোৰ শিথিলতা প্ৰদান কৰিছে প্ৰায় 2 মাহৰ পাছত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলালৈ কালি পুনৰ বিমান সেৱা আৰম্ভ হৈছে যোৱা 25 মে'ৰ পৰা সমগ্ৰ দেশজুৰি আন বিমানবন্দৰটোত বিমানৰ চলাচল আৰম্ভ হৈছিল যদিও কেতবোৰ কাৰিকৰী কাৰণত বিশেষকৈ বংগোপসাগৰত সৃষ্টি হোৱা উমপুন নামৰ ঘূৰ্ণীবতাহজাকৰ বাবে কলকাতা বিমানবন্দৰত হোৱা ক্ষয়ক্ষতিৰ বাবে আগৰতলালৈ বিমান চলাচলত ব্যাঘাত জন্মিছিল কিন্তু কালি কলকাতাৰ পৰা আগৰতলালৈ এখন বিমান 2 মাহৰ পিছত আগৰতলাত গৈ উপস্থিত হোৱাৰ পাছত পুনৰ তাৰ পৰা কেইজনমান যাত্ৰীলৈ বিমানখন উভতি আহে আগৰতলা বিমানবন্দৰ কৰ্তৃপক্ষই জনোৱা মতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আগৰতলা বিমানবন্দৰ তাৰ পৰা কলকাতা গুৱাহাটী আৰু বাংগালুৰুৰ মাজত বিমান চলাচলৰ অনুমতি দিছে নাগালেণ্ডত কালি আৰু 11 জন লোক কোভিড-19 আক্ৰান্ত হৈছে ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 36 জনলৈ বৃদ্ধি পাইছে কালি আক্ৰান্ত লোকসকলক অলপতে চেন্নাইৰ পৰা নাগালেণ্ডলৈ উভতি আহিছিল ইপিনে ত্ৰিপুৰাতো আৰু 10 জন লোক কোভিড-19 আক্ৰান্ত হৈছে ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 254 জনলৈ বৃদ্ধি পাইছে আগৰতলাত চৰকাৰী সূত্ৰই জনোৱা মতে নতুনকৈ আক্ৰান্ত লোকসকলৰ ভিতৰত 8 জন অলপতে বাংলাদেশৰ পৰা আৰু এজন হাৰিয়ানাৰ পৰা উভতি অহা লোকো আছে মেঘালয়তো আৰু 6 জন লোক কোভিড-19 আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 27 জনলৈ বৃদ্ধি পাইছে
মণিপুৰতো আৰু 3জন লোক নতুনকৈ কোভিড-19 আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত আক্ৰান্ত লোকৰ সংখ্যা 58 জনলৈ বৃদ্ধি পাইছে। আনহাতে হাৰিয়ানাৰ গুৰুগ্ৰাম ৰেলৱে ষ্টেচনৰ পৰা 1375 জন যাত্ৰী কঢ়িয়াই অনা বিশেষ শ্ৰমিক ৰেলগাড়ীখন কালি আহি জিৰিবামত উপস্থিত হৈছেহি। এই লোকসকলক প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত মণিপুৰ চৰকাৰে ব্যৱস্থা কৰা বাহনেৰে বিভিন্ন ঠাইত থকা নিৰ্দিষ্ট কোৱাৰেণ্টাইন কেন্দ্ৰলৈ লৈ যোৱা হৈছে। অৰুণাচল প্ৰদেশতো কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে। ইটানগৰত মুখ্যমন্ত্ৰী কনৰাড চাংমাই জনোৱা মতে বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনৰ কেন্দ্ৰত থকা এই লোকজনক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ পৰা কোভিড-19 ব্যৱস্থাপনা আৰু লকডাউন সন্দৰ্ভত পৰামৰ্শ বিচাৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ পৰা এই মহামাৰী নিয়ন্ত্ৰণৰ বাবে ভৱিষ্যত কৌশল নিৰ্ধাৰণ সম্পৰ্কে মতামত বিচাৰে। তেওঁ লগতে কাইলৈ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়সীমা শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীসকলৰ পৰা লকডাউন সম্পৰ্কে পৰামৰ্শ বিচাৰে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে কোভিড-19 সংক্ৰান্তীয় বাতৰিৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত কৰোনা আক্ৰান্তৰ সংখ্যা 1000 অতিক্ৰম কৰাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতখনে বাতৰিটো এলাৰ্ম বেল ভয়ংকৰভাৱে বাঢ়িছে কৰোনা আক্ৰান্ত 1000 অতিক্ৰম অসমত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে স্বাভাৱিক জীৱন-যাপন আৰম্ভ কৰাৰ বাবে সাজু ৰাজ্য চৰকাৰ সামাজিক দূৰত্ব বজাই খুলিব শিক্ষানুষ্ঠান শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতখনে মৃত্যুৰ সংখ্যা চীনতকৈ আগত ভাৰত শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতখনে তৈলখাদৰ নিৰ্গত বিষাক্ত তেল গেছে ডিব্ৰু-চৈখোৱাৰ জীৱকুললৈ আনিছে মৃত্যুবাৰ্তা শিৰোনামেৰে এই বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বানৰ কবলত ৰাজ্যৰ 9খন জিলাৰ নিৰ্দেশ দিয়া দায়িত্ব সামৰিলে চৰকাৰে। বন্যাতলৈ এটকা মোকলাই দিয়া নাই দিছপুৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠা মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক অসম কাকতখনে ৰাজ্যৰ পজিটিভ সহস্ৰাধিক শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতখনে প্ৰধানমন্ত্ৰীক অমিত শ্বাহৰ সাক্ষাৎ অৱগত কৰিলে মুখ্যমন্ত্ৰীসকলৰ মতামত। অধিকাংশ ৰাজ্যই লকডাউন থকাটো বিচাৰিছে শিৰোনামেৰে মুখ্য বাতৰি পৰিৱেশন কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ বাতৰি হ'ল ডিব্ৰুগড়ত আলফা সদস্য কৰায়ত্ব, গোৱালপাৰাত বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে, সোমবাৰৰ পৰা পঞ্চম পৰ্যায়ৰ লকডাউনৰ সম্ভাৱনা, ছত্তীশগড়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অজিত যোগীৰ বিয়োগ ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ৰাজ্য চৰকাৰে নতুন ৰিলিফ মেনুৱেল অৰ্থাৎ সাহায্য নিয়মাৱলী অনুসৰি সাম্প্ৰতিক বান পৰিস্থিতিৰ সন্মুখীন হ'ব। বছৰৰ প্ৰথম দুবানত ক্ষতিগ্ৰস্ত হোৱা লোক গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এইদৰে কয়। উল্লেখযোগ্য যে ৰাজ্যখনৰ 11খনকৈ জিলাত প্ৰভাৱিত হোৱা সাম্প্ৰতিক বানত গোৱালপাৰা জিলাৰ 3টাকৈ ৰাজস্ব কৰা প্ৰায় 2 লাখ লোক ক্ষতিগ্ৰস্ত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ বান সম্পূৰ্ণৰূপে উটুৱাই নিয়া আগিয়া লখিমপুৰ সংযোগী 12 নম্বৰ ৰাজ্যিক ঘাইপথটো পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। তেওঁ লগতে যাতায়াত ব্যৱস্থা পুনৰ আৰম্ভ কৰিব পৰাকৈ পথছোৱা তথা দলঙৰ কাম তৎপৰতাৰে কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰী জিলাখনৰ দ্বাৰকা প্ৰাথমিক বিদ্যালয় আৰু আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা 2টা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি তাত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। শিবিৰ দুটাত লোকসকললৈ পৰ্যাপ্ত পৰিমাণে উন্নত মানৰ খাদ্য, খোৱা পানী তথা চিকিৎসা সেৱা আগবঢ়াবলৈ তেওঁ উপায়ুক্তক নিৰ্দেশ দিয়াৰ লগতে আৱাসীসকলৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসকসকলক নিয়মীয়াকৈ আশ্ৰয় শিবিৰলৈ যাবৰ বাবে আহ্বান জনায়। ইয়াৰ লগতে আশ্ৰয় শিবিৰসমূহতো সামাজিক দূৰত্ব বাহাল ৰখাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কালি বানপানীত মৃত্যু হোৱা জিলাখনৰ 4গৰাকী ব্যক্তিৰ নিকট আত্মীয়লৈ 4 লাখ টকাৰ চেক আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে কালি জিলাখনৰ সংসদ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয় ভ্ৰমণ কৰি আশ্ৰয় শিবিৰত থকা শিশুসকলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লয়। তেওঁ আশাকৰ্মীসকলৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক পৰিস্থিতিত আশাকৰ্মীসকলে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ শলাগ লয়। শ্ৰী সোণোৱালে লগতে দুধনৈত থকা আয়ুৰ্বেদিক চিকিৎসালয় স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা এখন বৈঠকত চৰকাৰী সেৱাসমূহত যাতে সকলো শ্ৰেণীৰ লোকে সঠিকভাৱে লাভ কৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে যদিও 11খন জিলাৰ ভালেমান অঞ্চল এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 11খন জিলাৰ প্ৰায় 4 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু 5 জনে প্ৰাণ হেৰুৱাইছে। প্ৰায় 22,000 লোক আশ্ৰয় শিবিৰত আছে। কামৰূপ জিলাৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ভালেমান অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। জিলাখনৰ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা অহা 31 মাইলে বন্ধ ৰখা হৈছে বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ
জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত এই সিদ্ধান্ত লোৱা হৈছে। ইফালে হোজাই জিলাত কপিলী নৈ পানী বিপদসীমাৰ ওপৰে বৈ থকাৰ বাবে বিভিন্ন অঞ্চল আৰু বিস্তীৰ্ণ কৃষিভূমি প্লাবিত হৈছে। শেহতীয়াভাৱে গোৱালপাৰা জিলা বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে। শোণিতপুৰ জিলাত জীয়াভৰলী, কামৰূপ জিলাত পুঠিমাৰী আৰু যোৰহাটৰ নিমাতীঘাটৰ ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে। ইফালে নলবাৰী জিলাৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ 28খন গাঁও বান পৰিস্থিতি শোচনীয় হৈয়ে আছে। বুঢ়াদিয়া নৈ মথাউৰি তিনিঠাইত ছিগাৰ ফলত সৃষ্টি হোৱা প্ৰথমটো বানত জিলাখনৰ প্ৰায় 40,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ধুবুৰী জিলাত বান পৰিস্থিতি সামান্য উন্নত হোৱা পৰিলক্ষিত হৈছে যদিও জিলাখনৰ ভালেমান অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। বানপানীয়ে ধুবুৰী, গোলকপুঞ্জ, বিলাসীপাৰ আৰু চাপৰৰ চৰ অঞ্চলৰ লগতে বিভিন্ন ঠাইৰ খেতিপথাৰ বুৰাই পেলাইছে বুলিও আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জিলাখনৰ কৃষি বিভাগে প্ৰকাশ কৰা মতে 2833 হেক্টৰ কৃষিভূমি ধান আৰু মৰাপাট খেতি পানীত বুৰ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণী মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব প্ৰধানমন্ত্ৰী মন কী বাত অনুষ্ঠানৰ 65 সংখ্যক খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট www.newssonia.com আৰু নিউজ সোনিয়াৰ মোবাইল এপত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু DD নিউজৰ ইউটিউব চেনেলত এই অনুষ্ঠান উপলব্ধ হ'ব। এই অনুষ্ঠানৰ ঠিক পাছতে আকাশবাণী অনুষ্ঠানটি আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰিব। দিনৰ 8 বজাত অনুষ্ঠানটি আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ পুনৰ সম্প্ৰচাৰ কৰা হ'ব। ৰাজ্যৰ জিলাসমূহত বান ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত পুঁজি মজুত আছে আৰু প্ৰয়োজন সাপেক্ষে 2 এদিনতে অতিৰিক্ত পুঁজি যোগান ধৰা হ'ব। অসম ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া MS মণিবন্ননে আজি আকাশবাণীৰ প্ৰতিৰোধ অনুষ্ঠানত এই বিশেষ প্ৰকাশ কৰে। তেওঁ কয় যে কোভিড-19ৰ সমান্তৰালকৈ বান পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে ৰাজ্য চৰকাৰে জিলাসমূহক নিৰ্দিষ্ট নীতি নিৰ্দেশনা প্ৰদান কৰিছে। এই অনুসৰি আশ্ৰয় শিবিৰসমূহত সামাজিক ব্যৱধান ৰখা, মাস্ক বিতৰণ আৰু পৰিচ্ছন্নতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰবীণ নেতা অজিত যোগীৰ মৃত্যু ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোক বাৰ্তাত তেওঁ কয় যে প্ৰবীণ নেতাগৰাকী তেওঁৰ ৰাজনৈতিক জীৱনত জনসাধাৰণৰ উন্নয়নৰ হকে অৱদান আগবঢ়াই গৈছে। ভাৰতীয় ৰেলৱে ৰাজধানীৰ লেখীয়া দেশৰ বিভিন্ন ঠাইলৈ চলাচল কৰিবলগীয়া 30খন বিশেষ ৰেলগাড়ী যাত্ৰীৰ বাবে টিকটৰ বুকিঙৰ আগতীয়া সময়সীমা 30 দিনৰ পৰিৱৰ্তে 120 দিনলৈ বৃদ্ধি কৰিছে। ৰেলৱে সূত্ৰই জনোৱা মতে 1 জুনৰ পৰা চলাচল কৰিবলগীয়া 200খন বিশেষ মেইল এক্সপ্ৰেছ ৰেলগাড়ীৰ ক্ষেত্ৰতো এই টিকট বুকিঙৰ বৰ্ধিত সময়সীমা প্ৰযোজ্য হ'ব। এই নতুন ব্যৱস্থা কাইলৈ 8 বজাৰ পৰা কাৰ্যকৰী হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অহা 24 ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ কেতবোৰ অঞ্চলৰে বতৰ আকাশঘাইকৈ মেঘাচ্ছন্ন হৈ থাকিব। এই সময়ছোৱাত অঞ্চলটোৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। আপোনালোকে মোৰ চেনেলটো যদি চাই ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।